নহয় হ'ব পায় আমি মাছ মাংস নাখাওঁ নহয় মাছ মাংস আমাৰ পেটত নুবুজে পেটৰ অসুখ কৰে সেইকাৰণে মাছ মাংস দিয়া নাই যা তহঁতি যাগৈ যা মাৰে দেখিলে গালি পাৰিব যা আমাৰ ওচৰত দেখিলে গালি পাৰিব যাগৈ যা তহঁতি বল বুঢ়ী ইমান আৰু কষ্ট কৰি থাকিবি আমি আজি ঘৰলৈ যামগৈ বল আজি নিজৰ ল'ৰাৰ ঘৰত আহি যি খালো যি শুনিলো জীৱনৰ কাৰণে পেট ভৰি গ'ল বল বুঢ়ী এইখন ঘৰত আৰু কিমান চাকৰৰ দৰে কাম কৰি থাকিবি আজি নিজৰ পেটৰ সন্তানৰ ঘৰতে আজি চাকৰ হলো আৰু নাথাকো ইয়াত আমি আজিয়ে যামগৈ গ'ল আৰু কোনো দিন ইয়ালৈ নাহো আৰু কোনো দিন নাহো তই এইখিনি ধুই পেলাই ওলাই যামগৈ আমি যাম গৈ বোপাই তহঁত ভালে থাকিবি যদি কেতিয়াবা কিবা দৰকাৰ হয় যদি মনত পৰে তেতিয়াহ'লে মোৰ ওচৰলৈ যাবি আমি আহি তোমাক বহুত কষ্ট দিলো বেয়া চেয়া নেপাবা কেতিয়াবা যদি বিপদ আপদ হয় তেতিয়া আমাৰ ঘৰলৈ যাবা হ'ব হ'ব বৰ একদম বিপদৰ পৰা বচোৱা মানুহ ওলাইছে নিজৰে নাম শুনা হোৱা মোক আকৌ বচাব হ'ব দিয়ক দেউতা ভাড়া আছে নাই আপোনাৰ দিবলৈ ইমান পইচা কেইটামান লৈ যাওকচোন হ'ব পইচা দিবলৈ আহিছে ইমান বা পইচা লাগে নি এইখিনি পৰা এইখিনিলৈ যাওঁতে নালাগে বোপাই আমি গাঁৱৰ খেতিয়ক মানুহ হলেও তোৰ ইয়াৰ পৰা ঘৰলৈ যাব পৰাকৈ মোৰ ভাড়াটো আছে তোৰ পইচা আমাক নালাগে বল বুঢ়ী বল বোপাই তহঁত ভালকে থাকিবি দেই আমি যামগৈ ভালকৈ পঢ়া শুনা কৰিবি স্কুললৈ যাবি হ'ব যাওক আমাৰ ল'ৰা ছোৱালী শিকাব নালাগে স্কুল যাবলৈ আমি আছো নহয় বল বুঢ়ী বল ভাল লাগিছে দেই এতিয়া আপদবোৰ গ'লগে এতিয়াহে ৰক্ষা বল ভিতৰলৈ আপোনালোক আহকচোন বহকি
সকলো আছে না সকলো মাতিব পৰা ঠিক আছে বহক মই মাতি দিছো বাৰু আপোনালোক তুমি যে লোন লৈছিলা লোন লোৱা আজি ৩-৪ বছৰ হ'ল ঘূৰাই দিব লাগে বুলি তুমি জানা না আজি আমাৰ অফিচৰ পৰা ধৰিছে তোমাৰ লোনৰ বিষয়ে সেয়েহে আমি এতিয়া তোমাৰ ঘৰলৈ আহিলোঁ তোমাৰ ঘৰ এতিয়া আমি চিল কৰিব লাগিব তুমি ঘৰৰ পৰা ওলাই যাব লাগিব তাৰ বাহিৰে আমাৰ উপায় নাই তোমাক বন্ধু হিচাপে দিছিলোঁ কিবা এটা লোন তুমি সহায় বিচাৰিছিলা তাৰ দিনত তুমি এতিয়া আমাক বিপদত পালা এতিয়া তোমাক বন্ধুত্ব আমি চাব নোৱাৰিম কাৰণ আমাৰ ওপৰৰ পৰা আদা আহিছে তুমি এইটো মুহূৰ্ততে ঘৰ খালী কৰি দিবলৈ আমাৰ ঘৰ খালী কৰি ওলাই যাব লাগে ৰ'বচোন ৰ'ব অলপ দিন মোক সময় দিয়ক মই যেন তেনে কিবা এটা কৰি লোনটো মাৰি দিম নাই আৰু চাবলৈ নাই ইমান বছৰ হৈ গ'ল আৰু সময় দিব নোৱাৰোঁ তোমাক সময় দিবলৈ গৈ আমাৰ নিজৰ চাকৰি যোৱাব নোৱাৰোঁ বুজিছা নহয় আমাক অকল অলপ সময় দিয়ক আমি এই ঘৰৰ পৰা ওলাই গ'লে আমি ক'ত থাকিমগে আমাক অলপ দয়া কৰক উপায় অকণমান আমাক দয়া কৰা আমি তোমালোকে কেনেকৈ ক'ত যামগে ক'ত থাকিমগে আমি না আমি এইবোৰ এতিয়া আপোনালোকৰ দয়া মৰম চাই লাভ নাই আমাৰ ওপৰতে আমাৰ নিজৰ চাকৰিটো আমি খাব নোৱাৰিম আপোনাৰ মৰম আমি আপোনালোকে এতিয়াই আপোনাক চব হেৰি কৰি দিয়া ওলাব নহ'ব ইয়াত আমাৰ তোমালোকক আমি সহায় কৰি মৰম চেনেহ কৰি আমাৰ নিজৰ চাকৰিটো যোৱাব নোৱাৰিম ওলাব এতিয়াই ওলাই যাওক মই কৈছো ন অলপ টাইম সময় দিয়ক কিবা এটা কৰি মানে মই লোনটো মাৰি দিম কৈছো নহয় অলপ দিন ৰৈ দিয়ক বহুত দিন চালো তলা লগা চামাৰ চিল কৰি দে বল 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 মই কি কৰিব লাগে চব তোমাৰ কাৰণে হৈছে আজি পথৰ ভিখাৰী হলো তোমাৰ কাৰণে তোমাক ৰাজৰাণীৰ দৰে থাকিবলৈ লাগে এতিয়া ব'লা আমি ক'ৰবাৰ ৰাস্তাৰ জিৰণি চোৱা এটা আশ্ৰয় ল'বগৈ লাগিব নহ'লে উপায় নাই মই বুজিছো মোৰ ভুল হৈছিলে মোৰে ভুল আছিলে ব'লা আমি এতিয়া মা দেউতাৰ ওচৰলৈকে যাওঁ নহ'লেতো আমাৰ উপায় নাই মা দেউতাৰ ওচৰলৈ যোৱা মায়ে যিয়ে লগ লাগি দেউতা মাহঁতক অলপ অপমান কৰিছিলা এতিয়া কোনটো নাক লৈ মা দেউতাৰ ওচৰলৈ যাবা মোৰ বহুত ভুল হৈছিলে ব'লক মা দেউতাৰ ওচৰত মই ক্ষমা খুজিম ঠিক আছে ব'লা মা দেউতাই ক্ষমা কৰে নে নকৰে মা দেউতাহে জানে লিলি আহিছিলে নহয় লিলি কলে গ'ল তাইক সেই মাতি দেচোন আৰু সেই মোলৈ চাহ পানী বাতি লৈ আহিবি বচোন এইখিনিতে বহ তই যে তাৰ পৰা গুচি আহিবি কেলে গুচি আহিবি এই বোৱাৰীজনী এতিয়া এই নাতিকেইটাই কিন্তু বৰ কষ্ট হৈছে নহয় এজনী আপোনাৰ বোৱাৰীয়ে ইমান মুখ চোকা ইমান দাহি মই নাহি তাত কি কৰিম মই তাত থাকিব নোৱাৰো মই ইমান মুখ হেৰি কৰে ইমান মুখ চলাই ইমান দাহি সেইখন ঘৰৰ পৰা নাহিম কেনেকে তাই ইখন কাম কৰিলে আঠ নবহে ইখন কাম কৰিলে আঠ নমহে তাই মন তাই সেইজনী তাত এজনী মাকজনী আছে সেইজনী একদম তাতকৈ চাৰ মানে অত্যাচাৰ সেইজনী এক নম্বৰ বেয়া বুঢ়ীজনী সেইজনী সেইটোতো হয় বাৰু কিন্তু এতিয়া নাতিকেইটাই সৈতে চাগে বৰ কষ্ট হৈছে নহয় বুজিছনে
মই যে কি কৰোঁ জানো, সেই ল'ৰাইও নেমানে নহয়, পাব লাগে বুজিছ। সেই ল'ৰাই নিজে চাই পেলাই বিয়া পতা। এতিয়া দেখিছ নহয়, সিদিনা আমাক কোনখন কৰিলে দেখিলি, কিখন কৰিলে সিহঁতে, বুজিছ। তে খাওক, সিহঁতে খাওক, আমি বুঢ়া বুঢ়ীহাল ইয়াত বহুত সুখত খাই আছোঁ বুজিছ। নিজে কৰি খাইছোঁ যদিও নালাগে, সিহঁতলৈ আশা নকৰোঁ আৰু সিহঁতলৈ আশা। সিহঁতে যেনেকৈ খাই যি কৰে কৰি থাকক আৰু কেতিয়াও নাযাওঁ দেই তালৈ, মই কেতিয়াও নাযাওঁ। সিহঁত তাত মৰিলেও নাযাওঁ বুজিছ। এই সোপাহে দেখোন পিতেক বোৱাইহঁত আহিছে দেখোন। হয়তো মোৰ নাতিকেইটা কি হ'ল তহঁতৰ? আয়ো দেখিছনে, একদম মুখ চুখ শুকাই আহিছে তেনে। কি হ'ল তহঁতৰ? এনেকে মুখ চুখ ল'ৰাকেইটা যে মুখ চুখ গোটেই শুকুৱাই আনিছে, কি হৈছে? আমি বহুত ডাঙৰ বিপদত পৰিছো দেউতা। বিপদত পৰিছ? কি বিপদত পৰিছ? বেংকৰ লোন লৈছিলো আমি। বেংকৰ মানুহে আহি আমাৰ ঘৰ দুৱাৰ চব চিজ কৰি পেলালে দেউতা। এতিয়া আমাৰ ঠাই নাই। আমি 3-4 দিন ৰাস্তাই ঘূৰি ফুৰিছো। এতিয়া গম পাইছ? এতিয়া গম পাইছ? মানুহ সদায় যিমানৰ মানুহ সিমানত থাকিব লাগে, বুজিছ? এই কথাতে কয় নহয়, অহংকাৰে অধপতনৰ মূল বুলি। এইয়া অধপতনত গৈছ তহঁতি। তহঁতৰ অহংকাৰ হৈছিল। লোকৰ ধনেৰে সেই বিল্ডিং বনাই পেলাই বিল্ডিঙৰ তলত থাকিবলৈ পাই তহঁতৰ অহংকাৰ হৈছিল। সেই অহংকাৰৰ এতিয়া অধপতনত গৈছ। নাপায়, কেতিয়াও নাপায়, বুজিছ? মানুহ চব মানুহেই। আজি মই জানো, মই এইটো ল'ৰা মই কিমান কষ্টত ডাঙৰ কৰি থৈছো, গম পাইছ? এই দুখন হাতেৰে এই ডবল কোৰ মাৰি খেতি কৰি এই ল'ৰাক পঢ়াই শুনাই মানুহ বনাইছো, আৰু সেই ল'ৰাই আজি মোক এনেকুৱা কৰিছে। নাপায়, কেতিয়াও নাপায়। আজি এই নাতি দুটা থকাৰ কাৰণে মই তহঁতক ক্ষমা কৰিছো। নহলে মই তহঁতক কুকুৰ খেদা দি ৰাস্তাৰ পৰা খেদিলোহেঁতেন। পাইছ এতিয়া গম পাইছ? মাৰ পৰা খেদি পেলাই গম পাইছ তহঁতি এতিয়া? সিহঁতে ধন ধানত সিহঁতি ভুল গৈ মানুহ চিনি নোপোৱা হৈছিলে। হ'ব, কান্দি দেখুৱাব নালাগে। যা ভিতৰলৈ যা, ভিতৰলৈ যা এতিয়া ভিতৰলৈ যা উপায় হয় যা। বুঢ়ী ঐ, এই ভিতৰত কি ক'ত আছে চাবিচোন, বজাৰ কৰি আনো সেই বেগটো দে। কেইদিন লঘোণত আছো বুলি কৈছে নহয়, ভালকে বজাৰ পৰা মই মাছ মাংস অকণ লৈ আনো, বেগটো লৈ আহ। এতিয়া পাব, এতিয়া পস্তাব। এতিয়া আমাৰ গাবোৰ নুগোন্ধায়। এতিয়া সেই বিল্ডিঙৰ তলত থাকোতে আমাৰ কাপোৰবোৰ লেতেৰা আছিল, গাবোৰ গোন্ধাইছিলে বেকেটা। আৰু এতিয়া ধুনীয়া গোন্ধাব আমাৰ গা। যাওঁ, সেই নাতিকেইটা চাগে কেইদিন লঘোণত মাৰিছে, সিহঁতে নোখোৱাই কিবা মাছ মাংস অকণমান বজাৰৰ পৰা লৈ আহ গুৰি বেগটো সোনকালে। এই নাতিকেইটাক চাগে কেইদিন নোখোৱাই মাৰিছে, তাত ঠিক নাই। কি আনিব লাগিব? হ'ব দে, মই বাৰু গোটেইখিনি বজাৰ কৰি লৈ আহিম। যা তই সেই ভাত পানী যোগাৰ কৰগে, মই বজাৰৰ পৰা সাজ কৰি আহোঁগৈ।